हेलो एंड स्वागतम दोस्तों आई गलो এখন নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ ভালনে আপোনালোকে মোবাইল কিনিবলৈ গলে কি বস্তু চাই বিশেষকৈ এন্ড্ৰইড ফোন কিনিব গলে কি বস্তু চাই হয়তো নিশ্চয় মেইনলি ক্যামেৰাটো চাই ক্যামেৰাটো ভাল হলে হৈ গল আৰু মানে হৈ গল আপোনালোকৰ কিন্তু ক্যামেৰাৰ বাহিৰেও যে বহুত কিবা কিবি চাবলগীয়া বস্তু আছে যিবিলাক বস্তুৱে আপোনাৰ মোবাইলটো সেফটি কৰি ৰাখিব পাৰে বা ভালদৰে চলোৱাত সুবিধা কৰিব পাৰে তো মোবাইল কিনিবলৈ যাওঁতে কিছুমান বস্তু যে ইম্পৰ্টেন্ট বস্তু যিবিলাক বস্তু চাব লাগিব মোবাইল এটা কিনোতে তো সেইবোৰ বস্তুৰ বিষয়ে মই ক'বলৈ চেষ্টা কৰিম আৰু সেই বস্তুবিলাকৰ কাম কি আৰু বহুতেতো কয় বহুতে জানে বাৰু জানে কিছুমানে জানে মানে কিছুমানে জানাতো ভালে বেয়া কথা নহয় ভাল তো কিছুমানে জানে তো কি কাম সেই বস্তুবিলাকৰ কাম কি বস্তুবিলাকতো বাৰু বহুতে বিচাৰে কিন্তু এই বস্তুটোৰ কাম কি কাম হয়তো বহুতে নাজানে তো মই কামবিলাক ক'বলৈ চেষ্টা কৰিম তো বলক ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ মোবাইল এটা কিনিবলৈ যাওঁতে আপোনালোকে বাৰু ক্যামেৰাটোক বাহিৰে আৰু কি বস্তু চাই মোক ক'ব কি বস্তু চাই ৰেম চাই নিশ্চয় প্ৰসেসৰ চাই বহুতে ৰেমটো চাই কিন্তু প্ৰসেসৰ নাচায় কিন্তু মেইনলি গোটেইখিনি বস্তু মেইনলি প্ৰয়োজন যে সেইটো বস্তুটো হয়তো বহুতে নাজানে তো তাৰ বাবে আজি মই ক'বলৈ ওলাইছো যে কি বস্তু লাগে আৰু কিহৰ বাবে লাগে মেইনলি আমাক লাগে কিছুমান বস্তু সেইবিলাক বস্তুৰ নামবিলাক কৈ দিছো মই ৰেম চাব লাগিব মোবাইল এটা ৰেম কিমান থাকে এন্ড্ৰইড ফোন এটাত ৰেম কিমান থাকে আৰু এন্ড্ৰইড ফোনত প্ৰসেসৰ কিমান এটা যোনটো ফোন ল'ব আপুনি সেইটো ফোনৰ প্ৰসেসৰ কিমান আছে আৰু যোনটো ফোন ল'ব সেইটো ফোনৰ মানে ডিসপ্লে ৰিজল্যুশন কিমান মানে ডিসপ্লে পাৱাৰ কিমান বা ডিসপ্লেটো কি ডিসপ্লে এইচডি ডিসপ্লে বা কিবা বেলেগ ডিসপ্লে আছে নেকি তো সেইবিলাক চাব লাগিব তো সেই চাব লাগিব তো লাগিব কিন্তু কিয় চাব লাগিব সেইটো হয়তো বহুতে নকয় কিন্তু চাব লাগিব বুলি কয় বলে ইমান লাগিব কিন্তু কিয় চাব লাগে বা কি কাম সেইবিলাকৰ তো সেই কামবিলাক ক'বলৈ মই চেষ্টা কৰিম এক নম্বৰৰ পৰা আৰম্ভ কৰি যিখিনিলৈকে মই পাৰো সেইখিনিলৈকে ক'বলৈ চেষ্টা কৰিম বুজাই দিবলৈ চেষ্টা কৰিম চাওক নতুন ফোন এটা কিনিব যাব ফাৰ্স্ট টাইম আপোনাক ক'ব আপুনি যেতিয়া চাব যাওঁতে আপোনাক ক'ব যে মোবাইলটো বহুত ভাল নিশ্চয় বহুত ভাল বুলি ক'ব ভাল একদম চলি আছে মাৰ্কেট এইটোৱে চলি আছে তো এমআই ফোন চলি আছে বুলি ক'ব এমআই ফোনে চলি আছে মাৰ্কেটত বেলেগ ফোনো চলি আছে কিবা কিবি কৈ পেলাই আপোনাক মানে বিক্ৰী কৰাৰ ধান্দাত সেইটো দোকানীবিলাকে বিক্ৰী কৰে সেইটো মই সিহঁতক দোষ নিদিওঁ এইটো বিক্ৰী কৰাৰ কাৰণে সকলোৱে কিবা এটা ক'বে আৰু বেয়া বস্তু দি কিনে সিহঁতৰে লছ তো ভাল বস্তুৱে দেই কিছুমানে হয়তো ঠগাব খোজে তো সেইটো মই ক'বলৈ যোৱা নাই কিন্তু আপুনি নিজে সতৰ্ক আগতীয়াকৈ জানি লওক যে মোবাইল এটা এন্ড্ৰইড ফোন এটা কিনিব যাব এন্ড্ৰইড ফোনটোৰ কোৱালিটিটো কেনেকুৱা আৰু এন্ড্ৰইড ফোনটোৰ ভালো কোৱালিটিটো চলি আছে যেটো চলি আছে মাৰ্কেটত সেইটোৱে চলি দিব সেইটোৱে ল'ব বাৰু কিন্তু লোৱাৰ ক্ষেত্ৰত আপুনি সংকোচ নকৰিব কিছুমান সোনকালে মানে একদম জলদি নকৰিব লাহে কৰক কিছুমান বস্তু চাওক যেনে ধৰক আপুনি এন্ড্ৰইড ফোন এটা কিনিবলৈ যাওঁতে কি চাব লাগিব ৰেমটো চাব লাগিব ৰেম কিমান আছে চাব লাগিব আমাৰ সাফিসিয়েন্ট ৰেম হৈছে 2GB ৰেম হলে মানে আমাৰ দিছিনা সাধাৰণ লোকৰ বাবে একদম জেনাৰেলি চলি যায় 2GB ৰেম হলে কিন্তু 1GB ৰেম হলে অকমান স্লো হয় আৰু তো কিছুমান এন্ড্ৰইড ফোন আছে যেটো একদম কম দামতো পোৱা যাব তো সেইবিলাকত 512MB ৰেম থাকে তো 512MB তো লোৱাটো আমাৰ কাৰণে একদমই বেয়া কাৰণ মোবাইলটো বহুত হেভ মানে স্লো তো ৰেমটো বাৰু লাগে কিন্তু ৰেম কিহৰ বাবে লাগে আপুনি মোবাইল এটা কিনিছে 4GB ৰেম লৈছে বাৰু 4GB ৰেম লৈছে কিন্তু ৰেমটো কাম কৰে কি আপুনি জানে নেকি সেই ৰেমটোৰ কাম হৈছে ৰেমে আমাৰ যেটো মোবাইলটোৰ কামবিলাক চলাই থাকে যিবিলাক কাম মিছল WhatsApp Facebook এভৰিথিং যিখিনি আমি বহুত বিলাক বস্তু উলাই পেলাই থৈ দিও ক্যামেৰা আদি কৰি গোটেইবিলাক উলাই পেলাই থৈ দিও সেই ক্যামেৰাবিলাক যিবিলাক চলি থাকে সেই বস্তুবিলাক যিবিলাক প্ৰগ্ৰামবিলাক চলি থাকে সেই প্ৰগ্ৰামবিলাক চলাই ৰেমত আৰু যিবিলাক আপুনি ইনষ্টল কৰিব নতুনকে এপ এটা ইনষ্টল কৰিব নতুনকে কিবা এটা ইনষ্টল কৰিব সেই ইনষ্টল কৰা বস্তুটো হৈছে ৰেমত যোৱা সেই ৰেমে হেইটো প্ৰগ্ৰামিং কৰি পেলাই কন্টিনিউয়াসলি সেই বস্তুবিলাক চলাই থাকে আৰু এটা প্ৰগ্ৰাম বন্ধ হোৱাৰ লগে লগে আনটো প্ৰগ্ৰাম চলি থাকে কিন্তু কিছুমান প্ৰগ্ৰাম আছে এনি টাইম চলি থাকে সেই প্ৰগ্ৰামবিলাক এনি টাইম চলি থাকে সেই প্ৰগ্ৰামবিলাক তো আলটিমেটলি কামটো হৈছে ৰেমৰ যে ৰেমটোই মোবাইলটো গোটেইবিলাক কাম সুচাৰুৰূপে কৰাত সহায় কৰে তো সেইভাবে আমি ৰেমটো আমাক বেছিকৈ লাগে অলপ ৰেমটো যদি বেছি হয় তেতিয়া হলে আমি
সুন্দৰভাৱে আমি চলাব পাৰোঁ বেছি একদম বেছি ৰেমৰ প্ৰয়োজন নাই দিয়ক 2GB ৰেমৰে সাফিচিয়েণ্ট হয় মোৰ মোবাইলটোত 2GB ৰেম আছে তো বিন্দাছ চলি আছোঁ খালি ইণ্টাৰনেল মেমৰি অকণমান বেছিকৈ লাগে ইণ্টাৰনেল মেমৰিটোক আপুনি ফোন মেমৰি বুলিও ক'ব পাৰে নতুবা আপোনাৰ ৰোম বুলিও ক'ব পাৰে ইণ্টাৰনেল মেমৰি হৈছে এটা মোবাইলৰ ছিষ্টেমত আগৰ পৰা এটা মেমৰি ভৰাই দি থৈ দিয়ে আৰু যিটো মেমৰিত যিটো সেইটো ছিষ্টেমৰ কাৰণে আপোনাৰ মোবাইলত কিছুমান যিবিলাক আছে হোৱাটছআপ FB যিবিলাক চলাই গোটেইবিলাক আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজত এইবিলাক ষ্ট'ৰ হৈ থাকে যিবিলাক আপোনাৰ ফটো ডাউনলোড হ'ব ইণ্টাৰনেলত যাব আপুনি কিবা এটা ইনষ্টল কৰিব তাতে ডাটা কিছুমান থাকে যোনবিলাক ডাটা আমি ইউজ কৰোঁতে যিবিলাক ডাটা জমা হয় সেই ডাটাবিলাক যায় তাতে জমা হয় ইণ্টাৰনেল ষ্ট'ৰেজত জমা হয় তো ইণ্টাৰনেল ষ্ট'ৰেজটো অকণমান বেছিকৈ লাগে আমাক যি বেছিকৈ ইণ্টাৰনেল ষ্ট'ৰেজটো যদি বেছিকৈ চাওঁ আমি তেতিয়াহে আমাৰ ফোনটো অকণমান ভালে থাকিব মানে সোনকালে স্পেচফুল নহ'ব শ্ল' নামাৰিব ৰেম বেছিকৈ থাকিলেও শ্ল' মাৰিব পাৰে যদি ইণ্টাৰনেল ষ্ট'ৰেজ কম থাকে তো এইবিলাক চাব তাৰপিছত এণ্ড্ৰইড ফোন এটা ল'বলৈ গ'লে চাব লাগিল প্ৰচেছৰ বাৰু কি প্ৰচেছৰ হৈছে কম্পিউটাৰ বা মোবাইলৰে প্ৰচেছৰ থাকে কম্পিউটাৰতো থাকে মোবাইলতো থাকে তো প্ৰচেছৰ হৈছে সেই বস্তুটোৰ মগজু যেনে ধৰক মোবাইলটোৰ মগজুটো প্ৰচেছৰ আৰু কম্পিউটাৰৰ মগজু প্ৰচেছৰৰ আপুনি মগজু বুলিও ক'ব পাৰে মানে আপোনাৰ প্ৰচেছৰটো যিমানে বেছি হ'ব সিমানে প্ৰচেছৰৰ পাৱাৰটো যদি মানে বেছি আনিব সিমানে আপোনাৰ মোবাইলটোৰ অকণমান দামটো বাঢ়ি যাব পাৰে তো দামটোৰ লগত নকওঁ কিন্তু প্ৰচেছৰটো যিমানে বেছিকৈ আপুনি ল'ব সিমানে আপোনাৰ বাবে ভাল প্ৰচেছৰ কিছুমান মই কৈ দিছোঁ প্ৰচেছৰৰ নাম আছে মানে এটা লিমিট কিছুমান থাকে সেই লিমিটবিলাক যেনেকুৱা ধৰণৰ মানে 1 GHz 2 GHz 1.2 GHz এনেকুৱা ধৰণৰ প্ৰচেছৰবিলাক থাকে আৰু প্ৰচেছৰ আপুনি যিমান পাৰে অলপমান বেছিকৈ প্ৰচেছৰ ল'বলৈ চেষ্টা কৰে ইমান বেছি আজিকালিতো বেছিকৈ দিয়াই হৈছে স্নেপড্ৰেগন আহিছে নতুন স্নেপড্ৰেগন প্ৰচেছৰ আহিছে কোৱালকম স্নেপড্ৰেগন প্ৰচেছৰ আহিছে তো ল'ব পাৰে এইবিলাক প্ৰচেছৰ বেয়া নহয় তাৰো লেভেল আছে তাৰো কিছুমান লেভেল আছে সেই লেভেলটো চাই কিনে ল'ব পাৰিব বেছিকৈ লেভেল থকা এতিয়া কৈছোঁ আপোনাক প্ৰচেছৰৰ কাম কি প্ৰচেছৰৰ কাম হৈছে প্ৰচেছৰটোৱে আপোনাৰ কম্পিউটাৰ বা মোবাইলটোক শ্ল' নামাৰে যিটো শ্ল' যে মাৰে সেই শ্ল' মাৰাটো বন্ধ কৰি দিয়ে মানে প্ৰচেছৰটো যদি বেছি হয় শ্ল' মাৰাটো কমি যাব আপোনাৰ আৰু শ্ল' নামাৰে বেছিকৈ চলাই থাকিলে শ্ল' নামাৰে কিছুমান গেম খেলিলে হেভি গেম খেলিব পাৰিব প্ৰচেছৰৰ কাৰণে এই প্ৰচেছৰটোৱে আপোনাৰ কম্পিউটাৰটো মগজুৱে গোটেই ছিষ্টেমটো চলোৱাত সহায় কৰে গোটেই ছিষ্টেমটো চলাই থাকিব প্ৰচেছৰটোৱে আৰু প্ৰচেছৰটোৰ কিছুমান এনেকুৱা হেভি কাম কৰিব পাৰে প্ৰচেছৰটো যদি ভাল হয় প্ৰচেছৰ যদি বেছি হয় তেতিয়াহ'লে হেভি কাম কৰিব পাৰিব আপুনি নিশ্চয় কিছুমান এডিটিং কাম কৰিব পাৰে ডাঙৰ হেভি এডিটিং কৰিব পাৰিব প্ৰচেছৰটো যদি ভাল হয় আৰু লগতে মোবাইলটো প্ৰচেছৰটো ভাল হ'লে মোবাইলটো নিশ্চয় দামী হ'বই নিশ্চয় ভাল মোবাইল হ'বই এইবাৰ চাব লাগিল ডিছপ্লে কি চাব আল্টিমেটলি ডিছপ্লেটো HD চাব HD ডিছপ্লে চাব এইটোৱে আৰু HD ডিছপ্লেৰ লগতো কিছুমান কোৱালিটি আছে তাতেও সেইবিলাক আছে আৰু ডিছপ্লেৰ লগত আৰু গ্লাছবিলাক থাকে গৰিলা গ্লাছ কিবা গ্লাছ এইবিলাকতো জানেই সেইটো আপোনাৰ নিজৰ মতে চাই ল'ব বাকী HD ডিছপ্লে আহে এইবিলাকৰ লগত চ' ডিছপ্লেও কিছুমান চাব লগা হয় কেতিয়াবা কিছুমান ফোনত একদম ডিছপ্লেটো ফাল্টু ডিছপ্লে থাকে মানে HD নহয় ছাইডৰ পৰা চালেও দেখা নাপায় কলা দেখি বা সেউজীয়া ধৰণৰ কিবা বেলেগ ধৰণৰ দেখি তো সেইটোৱে ডিছপ্লেখন চোৱাটো বহুতেই দৰকাৰ ৰিজলিউশ্যনটো চাব লাগে আৰু কিছুমান এইটো আচলতে বহুতে নাচায় ডিছপ্লেটো বহুতে নাচায় কিন্তু ডিছপ্লেটো চাব লাগে ডিছপ্লে চাইজটো হৈছে এনেকুৱা ধৰণৰ চাইজ আহে নহয় এইটো 5 ইঞ্চ ডিছপ্লে হয় আৰু এনেকুৱা ধৰণৰ ডিছপ্লেখন ডাঙৰ চাইজ সৰু চাইজ এইটো আপুনি মিলাই ল'ব পাৰে আপোনাক কেনেকুৱা ধৰণৰ ডিছপ্লে লাগে যিমান ডাঙৰ ডিছপ্লে লাগে সেনেকুৱা হয়তো ডিছপ্লে পাই যাব নিশ্চয় আৰু যদি সৰু লাগে সৰু চাইজৰো পাব আপুনি যদি ডাঙৰ মোবাইল ল'ব টান পায়তো তেতিয়াহ'লে সৰু ডিছপ্লে থকাও মোবাইল ল'ব পাৰে আৰু ফুল স্ক্ৰীন চাইজ ডিছপ্লেও হ'ব পাৰে এইটো ফুল স্ক্ৰীন চাইজ নহয় আপুনি চাই লওক ফুল স্ক্ৰীন চাইজ নহয় এইটো ফুল স্ক্ৰীন চাইজ নহয় আজিকালি ফুল স্ক্ৰীন চাইজ দিয়া হৈছে কমপ্লিট আজিকালি ফুল স্ক্ৰীন চাইজ দিয়া হৈছে ৰিয়েলমি কেইটাত দিছে তাৰপিছত চাব লগা বস্তু থাকিল চেঞ্চৰটোৱে ভালকৈ কাম কৰিছেনে নাই সেইটো চাব আগতীয়াকৈ কাৰণ মই এটা মোবাইল আনিছিলোঁ মানে চেঞ্চৰটোৱে ভালকৈ কাম নকৰে মানে কেতিয়াবা কামত কাম দিয়ে আৰু কেতিয়াবা কাম নিদিয়ে তো চেঞ্চৰটো চাব চেঞ্চৰ মানে হ'ল এইটো কেমেৰাৰ বাওঁফালে এটা চেঞ্চৰ বস্তু থাকে এইটো মই দেখাবলৈ চেষ্টা কৰিছোঁ এইটো এটা খাপ আছে এইটো এটা কেমেৰাৰ দৰে এটা বস্তু আছে সেইটোৱে হৈছে চেঞ্চৰটোৰ কাম হৈছে মানে কি হয় আপুনি ফোন কৰিব ন ফোন কৰিলে আপোনাৰ কাণত লগাৰ লগে লগে লাইটটো নুমি যায় এইটো হৈছে চেঞ্চৰৰ কাম তো কিছুমান বস্তু এইবিলাক চাবলগীয়া বস্তু থাকে এইবাৰ আহিল
আপুনি মোবাইলটো কিনিছে কিন্তু মোবাইলটোৰ যিটো ভাৰ্চন আছে সেই ভাৰ্চনটো কি আগতে একদম আগতে আছিল জেলিবিন ভাৰ্চন তাৰপিছত আহিল কিটকাট ভাৰ্চন তাৰপিছত আহিল এণ্ড্ৰইড ফোনৰ মাৰ্চমালো ভাৰ্চন আহিল ললিপপ ভাৰ্চন আহিল তাৰপিছত এতিয়া আহিছে নাগাত ভাৰ্চন তো এনেকৈ ভাৰ্চনবিলাক নতুন নতুন ভাৰ্চন আহিছে এতিয়া আৰু নতুনকৈ লঞ্চ কৰিছে পি ভাৰ্চন পি ভাৰ্চন এটা আহিছে নতুনকৈ তো এইটো বৰ্তমান iOS-ত দিয়া হৈছে আইফোনবিলাকত দিয়া হৈছে বৰ্তমানলৈকে আমাৰ এণ্ড্ৰইড ফোনত বা এইবিলাক ফোনত এণ্ড্ৰইডৰ এইবিলাক জেনেৰেল ফোনবিলাকত দিয়া নাই বাকী থাকিল কেমেৰাটোতো আপোনাৰ হিচাপত নিজৰ হিচাপত চাই ল'ব কেমেৰাটো আজিকালিতো দিছেই বহুত 13 মেগাপিক্সেললৈকে মানে কম দামতে 13 মেগাপিক্সেল পায় তো পাব দিয়ক তে কেমেৰাটো ভালকৈ চাই ল'ব ফোন কেমেৰাটো চাই ল'ব অকণমান বেছিকৈ থকা তাৰমানে ফোন কেমেৰাটোৰ কাৰণে চেলফি মাৰিব নহয় আপোনালোকে থপৰাটো নি কিনে আপুনি ফেচবুকত দলিয়াই দিব আৰু লাইক কমেণ্টবোৰ তুলিব তো সেইটো তাৰ কাৰণে ল'ব কিছুমানে OTG চাই আৰু যদি আপুনি OTG বিচাৰে OTGও চাব পাৰে তো যদি OTG থকা ফোন লাগে তেতিয়াহ'লে OTG চাব পাৰে আজিকালি OTG ছাপোৰ্ট কৰা দিয়ে ফোনত তো স্যামসাং বিলাকতো মিলে আমাৰ এইবিলাকত OTG ছাপোৰ্ট নকৰে মোৰ এইটো জলৰ হয় OTG ছাপোৰ্ট নকৰে এইটো তো ইয়াতে OTG মানে হ'ল আপোনাৰ পেন ড্ৰাইভ ইউজ কৰিব পাৰে আৰু OTG ছাপোৰ্ট কৰা হ'লে তো সেইটো হ'লে ভাল আৰু বহুত ক্ষেত্ৰৰ সুবিধা হয় পেন ড্ৰাইভ ইউজ কৰিব পাৰিম আমি লগতে ইয়াৰ লগতে তো চাই কিছুমানে OTG তো আপুনি চাই যদি চাব পাৰে OTG থকা যদি লাগে OTG ছাপোৰ্ট কৰা যদি লাগে OTG ছাপোৰ্ট কৰা ল'ব পাৰে অবভিয়াছলি বেটাৰীটো নিশ্চয় ভাল চাই চাব দেই বেটাৰীটো অকণমান বেছি চাব যাতে ভাল সময় থাকে বেছি সময় যাতে আপুনি চলাব পাৰে বেটাৰীটো মানে আপুনি যদি চাই বেটাৰীটো তেতিয়াহ'লে 3000 মানৰ ওপৰত চাব বা 3000 মান চাব মোৰো বেটাৰী 2600 মতলব 2600 মেগাৱাটৰ বেটাৰী তো বেছি টাইম নাথাকে একদিন কিবা কৰি যাব আৰু ভালকৈ ফুল চাৰ্জ দিলে তো বেছি টাইম নাথাকে তো ভাল চাই চাব আজিকালিতো চাইনাৰ পৰাই এইবিলাক বস্তু বেটাৰী চাটাৰীবিলাক বাকী পাৰ্টছটো যদিও ইণ্ডিয়ান হয় বাকীবিলাক চাইনাৰে হয় কিছুমান আৰু আজিকালিতো ফিক্স বেটাৰী আহিছে তো খুলি পেলাইতো চাব নোৱাৰে তো আপুনি সুধি পেলাই চাব বা মোবাইলটোত লিখাও থাকে বেটাৰী কিমান আছে তো অকণমান বেছিকৈ চাই কিনে ল'ব মই জানাবিলাকক কোৱা নাই কিন্তু মই নাজানাবিলাকক কৈছোঁ যিবিলাকে নাজানে বা কিনিব যাওঁতে বহুত ভুল কাম কৰে যি ফোন এটাই লৈ আহি ঘৰত আৰু পিছত পস্তাবলৈ ধৰে মানে শ্ল' মাৰিবলৈ ধৰে ময়ো আগতে এটা সেনেকুৱা হৈছিলে এটা সময় কিন্তু এতিয়া বৰ্তমান জানিছোঁ যিহেতু তো সকলোকে কৈ দিলোঁ হ'ব দিয়ক আজিলৈ এইখিনিয়ে ক'লোঁ আৰু ভিডিঅ'টো দীঘলীয়া হৈ গ'ল আৰু কিবা যদি ৰৈ গ'ল ক'ব তলত কমেণ্ট কৰি ক'ব কিবা যদি ৰৈ গৈছে মোৰ ক'বলৈ মই মনত কৰি কৈছোঁ আৰু যেকেইটা মনত আছিলে সেইকেইটা কৈছোঁ আৰু কিবা যদি ৰৈ গৈছে ক'ব তলত কিবা চাবলগীয়া বস্তু যদি আছে মোৰ মতে চাবলগীয়া বস্তু আৰু বিশেষ এনেকুৱা একো নাই চাই যদি চাব পাৰে কিছুমান বস্তু আছে আৰু সৰু সুৰা বস্তু সেইবিলাক চোৱাৰ বেছি প্ৰয়োজন নাই তো আজিলৈ এইখিনিয়ে তো যদি অকণমান কিবা ভাল লাগিছে ভিডিঅ'টো কিবা এটা জানিব পাৰিছে বুলি ভাবিছে তেন্তে লাইক কৰি দিব ভিডিঅ'টো আৰু নতুন আলু আহিছে যদি নিশ্চয় এটা ৰিকুৱেষ্ট থাকিব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব লগতে থকা ঘণ্টাটো দবাই দিব আৰু শ্বেয়াৰ কৰি দিব সকলোকে যাতে গম পায় বহুতে নতুন মোবাইল এটা কিনিব গ'লে জাষ্ট দোকানীয়ে যিটো কয় সেইটোতে লৈ আহে তো নিজেও অলপমান চাব লাগে সেইবিলাক ফোনটো 4G নে 3G এইবিলাক বস্তুটো চাব লাগিব ন বৰ্তমান 4G চলিছে তো 4G মোবাইল ল'ব লাহেকৈ 5G আহি আছে তো বৰ্তমান বা লঞ্চ কৰা নাই কিন্তু বৰ্তমান ভাৰতবৰ্ষত 5Gটো আমাৰ মানে চাব দি আছে মানে বৰ্তমান মানে চাম বুলি কৈ আছে এতিয়া ট্ৰাই কৰি চাব তো হয়তো টেলিকম কোম্পানী যদি দিয়ে তো 5G আহিব বহুত জলদি আহিব ট্ৰাই কৰি চাব বৰ্তমান তো নতুন নিউজ কিছুমান পাই থাকিব মোৰ পৰা আৰু আপোনালোকক মই যদি কিবা ক'ব ৰৈ গৈছে তো কৈ দিব তলত কমেণ্টত কৈ দিব তো আজিলৈ এইখিনিয়ে থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং বাই বাই